বুৱা কি মুচন য'তে ত'তে গালি পাৰিবলৈ আহিছ আজি যদি গালি দিছ মই কৈছো বুকু ফালিয়ে পেলাইছো বুৱা একে চাফা কৰি পেলাইছো কথা ক'বলৈ আহিছে ইয়াৰ শব্দ কৈছো বুকু ফালি পেলাইছো কি কৰি আছ ইটো মোলৈ কোলে এনেকৈ কৈছে এই ত্ৰিকা ওচা হা কিহৰ অসভ্যালি অসভ্যালি নকৈছে চা অসভ্যালি বন্ধ কৰিবলৈহে আহিছো কি অসভ্যালি বন্ধ কৰিবলৈ আহিছ এই বুৱাটো আপুনি ভালকে কাহ এটা মাৰিব নোৱাৰিছে ভালকে হাঁচি এটা মাৰিব নোৱাৰিছে বুৱা বুকুত বোলে কিবা মেচিন এটা আছে সেই মেচিনটোত যদি মই কানেকশ্যনটো এৰাই দিছো আপুনিও বাচি যাব ময়ো বাচি যাম চা আপুনি আকৌ ভিতৰলৈ যাওকচোন বুৱাটো মই ছেটেপে কৰি দিওঁ বুঢ়াক তই ছেটআপ কৰিবি ভিতৰলৈ যাওক হা বুঢ়াক ছেটআপ কৰে সি যা বুৱা যা যা বুৱা যা যা দিয় যা পাগল পাগলটো এইটো ইয়াৰ কাৰণে মানে কোনোবা দিনা খেদা খাব লাগিব মই লাগে গলিয়াব লাগে পাগলটো মই কৈছো বহুত কম দিনৰ ভিতৰত ভিক্ষাৰী হৈ যাব চাগে কিয় জীৱনত চব বস্তুৰ লগত খেলিব লাগিছে কিন্তু পইচাৰ লগত খেলিব নালাগিছে সমাধা শুনটো পইচাৰ লগত খেলা নাই এইখন নকলি নেকি সেইটোহে চাইছো মহাত্মা গান্ধীৰ জেগাত আছে ঘৰটোৰ জেগাত আছে পইচা কাগজ আছে কিহৰ নকলি পইচাও চব জেগাতে আছে কিন্তু এখন নকলি কোনে দিছে বাৰু কেকেট দাই সন্দেহ আছে তাকেহে দিয়া মানুহজন ভাল যে ভেৰি গুড পিছে পজিশ্যন থাকিব নাই নাইচ ভাল হ'ব দে অ'কে বাই কিহৰ পজিশ্যন থকাৰ কথা কৈছে এই মাহীৰ ছোৱালীজনী SSLC দিছে ষ্টেণ্ড কৰিব বোলে কি হ'ল আপুনি আকৌ মোৰ কটা ঘাঁ দুখৰ নিমখ দি দিলে ন ছাৰ মানে ছাৰ when I was in HSLC candidate in that time our study is so competitive well I have to say I am very depressed I am very পাগল মই অকলে কথা পাতি আছো সোমাই গুচি গলকে চাং মানুহটো ছাৰ পালেহি হয় মেম ছাৰ আপুনি গুচি আহিল যে কিয় আপোনাৰ ফটোৱা লেকচাৰ শুনি থাকিব লাগিছিল মোৰ HSLC চৰম ট্ৰেজেডিটো শুনিব লাগিছিল এবাৰ উফ ৰাম কি ইমান আপোনাৰ ট্ৰেজেডি হ'ল কওকচোন HSLC ষ্টেণ্ডৰ ট্ৰেজেডি এটা আছে আপুনি HSLC ষ্টেণ্ড কৰিছিল নকৰিলো নহয় মেম দিস ইজ দ্য মেটাৰ অফ চেক্ৰিফাইচ মানে ষ্টেণ্ডটোক মই চেক্ৰিফাইচ কৰিছো তাৰ মানে মই মানে মেম সৰুৰে পৰা পঢ়া শুনাত বৰ বেলেগ ধৰণৰ চোকা আছিলো মানে মই আমাৰ গাঁৱৰ মানুহখিনিও মোৰ ওপৰত আশা কৰিছিল আৰু মই ষ্টেণ্ড কৰিব নোৱাৰিলোহেঁতেন কিন্তু মই নকৰিলো হ'ব যাওকহে এতিয়া ৰ'ব মেম মই যদি ভালকে এক্সামিনেশ্যনটো দিলোহেঁতেন মইতো ষ্টেণ্ড কৰিলোহেঁতেন নকৰিলেনো কিয় সেইটোৱেতো মোৰ চেক্ৰিফাইচটো ছাৰ মানে মেম আমি পঢ়ি থকা সময়ত আমাৰ ঘৰৰ অৱস্থাটো খুব বেয়া আছিল বহিবলৈ চকী এখন নাই পঢ়িবলৈ টেবুল নাই মুধচেদি আকাশৰ তৰা দেখি থাকে ৰাতিৰ কথা কৈছো সেইটো সময়ত যদি মই ষ্টেণ্ড কৰিলোহেঁতেন কিমান মানুহ খবৰ ল'বলৈ আহিলেহেঁতেন ৰিপৰ্টাৰে ভিৰ কৰিলেহেঁতেন এইবিলাক মানুহক মই ক'ত বহুৱাম ক'ত খুৱাম ভাবি গুণি পেলাই এক্সামিনেশ্যনটোৱে বেয়াকে দি দিলো আৰু মই ভাবামতে ৰিজাল্টটো পালো বাৰু সেইবছৰ মই ফেইল কৰিছো কিন্তু মই বোলো পালিহঁত এতিয়া পুৰাচত হুমুনিয়া কাঢ়িলে যে নাই আপোনাৰ দুখৰ সমভাগী হৈছো মোৰ তেতিয়াৰ পৰা ষ্টেণ্ডৰ কথাটো শুনিলে বুকুখন ধমাকে মাৰে হৈ গ'ল যাওক
কাম কৰক গৈ যাওক কেকেদা এই শৰ্মা ৱেলকাম মাই থানা বৰ ডাঙৰ কথা এটা হ'ল নহয় কোৱা যিমান পাৰো হেল্প কৰিম ইমান ধুনীয়া পুলিচৰ চাকৰি থাকোতে আপুনি এইটো কি কৰিলে ছাৰ কোনটো বাবা জাল নোটৰ ৱেবছাইট ধৰিছে মই কেকেদা কিয় চৰ মাৰিছে তাক সঁচাকে কৈছো অথনি আপুনি মোক জাল নোট দি আহিছে হয় চাওকচোন এনেকুৱা কি অভাৱ পাইছিলে এনেকুৱা কিহৰ দুখত আপুনি এনেকুৱা কাম কৰিলে ছাৰ দুইটাকে বান্ধিলে এই চাক কোবাম নহয় এতিয়া কেকেদা সঁচা মিছা বিচাৰ এতিয়া ওলাই যাব আপুনি আকৌ তালৈ গ'ল যে এইবাৰতো আপুনি ফিমিছ